হেল্ল' ভিউৱাৰ্ছ, এই হেণ্ডকাপ লগোৱা লোক দুজনক আপোনালোকে দেখা পাইছে। এই দুজন লোকক ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে। যোৱা নিশা ৰূপৈহাট থানা আৰক্ষীয়ে জিউমাৰীৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এই লোক দুজনক আটক কৰিছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম হৈছে পুতিখাটিৰ ৱাহিদুল ইছলাম আৰু কাৱৈমাৰীৰ বাবুল হুছেইন। আৰক্ষীয়ে এই লোক দুজনৰ পৰা 60টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ কৰিছে আৰু জব্দকৃত ড্ৰাগছখিনিৰ ওজন হৈছে 87.74 গ্ৰাম। ৰূপৈহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে এই ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী দুটাক জেৰা অব্যাহত ৰাখিছে। আমি আজি সন্ধিয়া আমি প্ৰায় 7টামান বজাত আমি এটা খবৰ পালোঁ যে দুজন ব্যক্তিয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ ডিল কৰাৰ কাৰণে জিউমাৰী এলেকাত ঘূৰি আছে। সেই হিচাপে আমি আমাৰ চ'ৰ্চ এনগেজ কৰিলোঁ আৰু আমি সেইমতে আমি এই জিউমাৰী অঞ্চলত যাই আমি দুজন লোকক কৰায়ত্ব কৰিলোঁ আৰু তেওঁলোকৰ চাৰ্চ কৰাত আমি তেওঁলোকৰ পৰা 60 প্লাষ্টিক কণ্টেইনাৰ আমি ৰিকভাৰ কৰোঁ। ছাছপেক্টেড হিৰ'ইন আৰু হিৰ'ইনখিনি আমি জুখি মেলি চোৱাত আমাৰ 78.78 গ্ৰাম পাইছোঁ আৰু মানুহ দুজনক আমি ইতিমধ্যে কৰায়ত্ব কৰিছোঁ। এজন হ'ল ৱাহিদুৰ ৰহমান, তেওঁ পুতিখাটিত ঘৰ, আমাৰ কাৱৈমাৰী পিপিৰ আণ্ডাৰত হয়, আৰু আনজন হ'ল বাবুল হুছেইন, তেওঁ হ'ল কাৱৈমাৰী হয়, কাৱৈমাৰী অঞ্চলৰ হয়। আমি দুজনক আমি তেনেকুৱা তদন্ত চলাই আছোঁ, খবৰ লৈ আছোঁ। আমি ডিটেইলছখিনি পিছত জনাম আপোনাক। জিউমাৰীৰ পৰা ধৰিছোঁ আমি, তেওঁলোকে দুজনে কাৱৈমাৰী অঞ্চলৰ হয়, ড্ৰাগছ পেডলাৰ হয়। আৰু কি কামত জড়িত আছে আমি বাকীখিনি তদন্ত চলাই ল'ম। শুনিছোঁ তেনেকৈ আমাৰ ওচৰ খবৰ কোৱা মতে তেওঁ দীৰ্ঘদিনৰ পৰা চলাই আছে।